হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক লৈ গৈ আছোঁ লাওখোৱা অভয়াৰণ্যলৈ। লাওখোৱা অভয়াৰণ্যত কি আছে কি নাই সেই সকলোখিনি আপোনালোকৰ আগত উপস্থাপন কৰিম, গতিকে যাওঁ বলক। দোস্ত, মই লাওখোৱা অভয়াৰণ্যৰ কিছু হিষ্ট্ৰী কৈ দিছোঁ। অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰে নগাঁও জিলাত অৱস্থিত এখন অভয়াৰণ্য। এয়াই হ'ল লাওখোৱা অভয়াৰণ্য। ই এশিঙীয়া গড় তথা বনৰীয়া ম'হৰ বাবে এক উত্তম বাসস্থান। বিভিন্ন প্ৰাণীৰ বাবে এই লাওখোৱা অভয়াৰণ্যখন বিখ্যাত, যেনে হাতী, বনৰীয়া ম'হ, ঢেকীয়াপতীয়া বাঘ, কেৰ্কেটুৱা, সুগৰি পহু, বনৰীয়া গাহৰি, অসমীয়া বান্দৰ ইত্যাদি। জাষ্ট আহি পালোঁ লাওখোৱা অভয়াৰণ্য। নগাঁৱৰ পৰা প্ৰায় আপোনাৰ 24 কিলোমিটাৰ দূৰত অৱস্থিত লাওখোৱা। ইয়াৰ লাওখোৱা অভয়াৰণ্যত পালোঁ। আপোনালোকক দেখাই আছোঁ লাওখোৱা অভয়াৰণ্যৰ গেট। এই গেটেদি সোমাই যাব লাগিব লাওখোৱা অভয়াৰণ্য পাবলৈ হ'লে। যাওঁ বলক, ভিতৰত কি আছে আৰু ইয়াৰ ডিটেইলছ গোটেইখিনি মই আপোনালোকৰ আগত উপস্থাপন কৰিম। বনাঞ্চলখন 1972 চনত বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি পায়। এই অভয়াৰণ্যত প্ৰায় 225 বিধ চৰাই প্ৰজাতি যেনে হাৰগিলা, পাতি শগুন, বৰটোকোলা, হাইটা ইত্যাদি পোৱা যায়। 14 বিধ বিভিন্ন সৰীসৃপৰ প্ৰজাতি যেনে ফেটিসাপ, অজগৰ, কাছ, গুই ইত্যাদি পোৱা যায়। আৰু 39 বিধ মাছ প্ৰজাতিৰ প্ৰজননস্থলী এই লাওখোৱা অভয়াৰণ্যখন। মোটামুটি লাওখোৱা অভয়াৰণ্যখন হাতীৰ বাবে বিখ্যাত, কাৰণ আমি দিনত আহিছোঁ বাবে জীৱ জন্তু দেখা পোৱা নাই, কিন্তু ইয়াত ৰাতি হ'লে বিভিন্ন প্ৰজাতিৰ হাতী ইয়াত ওলায়। লাওখোৱা অভয়াৰণ্যখন বহুত ডাঙৰ আৰু ইয়াৰ মাটিকালি 70.13 স্কুৱেৰ কিলোমিটাৰ। এই অভয়াৰণ্যখনত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ পোৱা যায়। বিভিন্ন ধৰণৰ যিকোনো জাতৰ উদ্ভিদ আপুনি এই অভয়াৰণ্যত আহিলে দেখা পাব। বহুত ভিতৰত সোমাই আহিলোঁ, ভাবিলোঁ চাওঁ গোটেইখিনি, কিন্তু তাত লিখা আছে বাহিৰৰ মানুহ প্ৰৱেশ নিষেধ। মানে যিকোনো মানুহে ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব অভয়াৰণ্যৰ ভিতৰত, কাৰণ অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হ'লে বিভিন্ন অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব। যেনেকুৱা জীৱ জন্তু, বিভিন্ন ধৰণৰ জীৱ জন্তু থাকে, চৰাই চিৰিকটি আদিৰ পৰা সাৱধান অৱলম্বন কৰাটো বাধ্যতামূলক। জাষ্ট আজিয়ে অনুভৱ কৰিলোঁ। আৰু ইয়াত আহিলে এটা কথা গম পোৱা যায়, প্ৰাকৃতিৰ কি যে সৌন্দৰ্য আৰু কি যে মায়া, সেই চালেই মনটো কেনেকুৱা লাগি যায় এনেকুৱা যে ইয়াত থাকি যাম নেকি। কিন্তু জাষ্ট ভাল লাগিছে কৰিছোঁ, সেইকাৰণে। আৰু বহুত কিবা কিবি আছিলে ক'বলৈ, কিন্তু বহুত দীঘল হৈ যাব ভিডিঅ'টো, সেইকাৰণে আপোনালোকক কোৱা নাই, জাষ্ট দেখাই আছোঁ, চাইছোঁ, আপোনালোককো দেখাইছোঁ। গতিকে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফ'ল' আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।